তুমি 3 পিস মাংস দিয়া আৰু বাকিখিনি তুমি পিছত হ'ব। হাই হেল্ল' গাইজ, আজি এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো মানে আজি ব্লগটো এয়া দেখিছে নহয়, দৌৰা পৰা হৈ গৈছে, মানুহ পলাইছে। তো আজি ব্লগটো বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। মানে কিয়, আমি যিটো ভেড়াঘৰ বনাইছিলোঁ গাইজ, তো ভেড়াঘৰটো মানে পুৰি দিব নোৱাৰোঁ যিহেতু ৰংঘৰ। তো সেই গতিকে মানে বাঁহখিনি লৈ যাব। এজনে মানে আমাক এটা হাঁহ দিলে। তো এয়া দেখিছে আমাৰ লগত চানু আছে। তো এইফালে আমাৰ ডুঙৰিটা হাঁহটো কাটি আছে এতিয়া বৰ্তমান। এয়া দেখা পাইছে হাঁহটো কাটি থকা হৈছে। বৰ বেছি ডাঙৰ হাঁহ নহয়, সৰু হাঁহ, সৰুকৈ পাৰ্টি কৰিম, সৰুকৈ মানে খানাই খাম আৰু মানে ভাত খোৱা হ'ব। তো ক'ত যাম, কেনেকৈ বনাম, কি কৰিম, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো চাই থাকক। তেনেহ'লে আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সৰুকৈ হ'লেও হাঁহৰ মাংস, তো হাঁহৰ মাংসটো কাটি আছে এজনে। কিমান ওলাইছে? 1.5 কেজিমান হ'ব। 1.5 কেজিমান হ'ব। তেওঁ এনেকৈ দিলে 1.5 কেজি নহয়, একচুৱেলি এইটো বেছিকৈ হয় যদি মানে 700 গ্ৰামমান হ'ব, হয়তো 800 গ্ৰামো হ'ব পাৰে। তো এইটো কাটি থকা হৈছে, কাটি হৈছেহি। তো এতিয়া আমি যাম মানে অলপ পথাৰ এলেকাত, ফিচাৰীত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, খুব বঢ়িয়া হ'ব বুলি আশা কৰোঁ। ভিডিঅ'টো চাই থাকিব। ফাইনেলি এতিয়া মানে আমি আহি পাই গ'লোহি আমাৰ য'ত খানা খাম, খানা প্লেচ। তো গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ, মানে ৰাস্তাতে ৰাখিলোঁ আৰু। তো ইয়াতে দেখিছেনে পথাৰ পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। তো ইয়াতে ফিচাৰী আছে লগতে। তো ইয়াত আগত দেখিছে আমাৰ সীমান্ত বৰা, বৰ্তমান তেখেতে গাড়ী ধুই আছে। আৰু ইয়াত আমাৰ এফালে বহি আছে দীপাংকৰ গোহাঁই। তো এফালেও ফিচাৰী আছে, মানে মাছৰ কাৰণে বহুত বঢ়িয়া আৰু মাছ চাছ পোহে। তো এই লোকেশ্যনটো হৈছে আমাৰ জিতৰ মানে ফিচাৰী হয়। ফিচাৰী তেখেতৰ ঘৰ বনাই থৈছে ইয়াত। ভৱিষ্যতলৈ ইয়াতকৈ ভাল ঘৰ বনাব। আৰু আমাৰ বৰ্তমান কেৰাহী পাই গৈছে, ইয়াতে বনাম। তো মাতটো বহুতে ভাঙি গ'ল, কাৰণ এইকেইদিন খানা বুলি ৰাতি দিন টোপনি ক্ষতি কৰি ভালদৰে মাঘৰ মানে মাহটো পাৰ কৰি আছোঁ। তো সেইকাৰণে ঠাণ্ডাও বহুত পৰিছে, সকলোৱে জানে অসমত কিমান ঠাণ্ডা পৰিছে। তো সেইকাৰণে মাতটো ভাঙি গৈছে। আৰু বাবুদা আজি যাব গুৱাহাটী, তেখেতৰ কাৰণে খানাটো মানে জল্দি কৰিবলগীয়া হৈছে। কি কোৱা বাবুদা? হয়। তো আৰু বাকীসকল আহিব, তেল পানী মছলা আনিব দিয়া হ'ল, সেইখিনি লৈ পেলাই আহিব। তো ভিডিঅ'টোত আপোনালোকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে, এবাৰ যদি মন কৰে আপোনালোকে লাইক এটা কৰি দিব। আৰু এতিয়াও যদি কোনো মোৰ চেনেলটো নতুনকৈ কোনোবা আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি আপোনালোকে ইয়াত দেখিছে আমাৰ চৌকা অলৰেডি ৰেডি হৈ গৈছে মানে বনাবৰ কাৰণে। আৰু এইফালে দেখা পাইছে ইয়াত আমাৰ পিঁয়াজ চিয়াজ কাটি ৰেডি। আৰু এইফালে তেল চেল আনিলোঁ আমি বঢ়িয়াছে। কৌদা আলু ধুবলৈ গৈছে। আৰু এইফালে আমাৰ বাবলি আহিছে, কাম কৰি আছে। এতিয়া ৰন্ধা কামটো মই কৰিম। আৰু আজি আপোনালোকক অলপ বেলেগ ধৰণে হাঁহৰ মাংস কেনেকৈ বনাব লাগে তো শিকাম। আপোনালোকে চাই যাওক ভিডিঅ'টো। যদি কোনোবা এতিয়ালৈকে হাঁহৰ মাংস বনাব নাজানে প্ৰপাৰ তৰিকাত, মানে বঢ়িয়া আছে, ভালদৰে টেষ্ট হোৱাকৈ, তেনেহ'লে ভিডিঅ'টো চাই থাকক। আপোনালোকে কাইলৈৰ পৰা যদি হাঁহৰ মাংস খাব বিচাৰে, তেনেহ'লে খুব বঢ়িয়াকৈ হাঁহৰ মাংস বনাব পৰা হৈ যাব। তেনেহ'লে বন্ধুসকল, আজি কেনেকৈ হাঁহৰ মাংস বনাব লাগে আহকচোন, শিকোঁ। আৰু এনেই কৈ আছে একো বনাব। আৰু এতিয়া আমাৰ চানুক লগাই দিছোঁ, মানে সি কি কয় বঢ়িয়া আছে, কাটিব, কাম বন নকৰে, নাই বনাই ঘূৰি ফুৰে বোলে এইটো কামক। ফাইনেলি গাইছ, এতিয়া পিঁয়াজখিনি ঢালিলোঁ। আৰু পিঁয়াজখিনি ঢালি অলপ লগাই বঢ়িয়া আছে। পিঁয়াজখিনি যেতিয়ালৈকে ভাজি নহ'ব তেতিয়ালৈকে ভাজিয়ে থাকিব, মানে কেঁচা হৈ থাকিব নালাগে। আৰু সদায় এটা কথা মনত ৰাখিব, যেতিয়া পিঁয়াজ আপোনালোকে মানে পিঁয়াজটো গৰম কৰিব, ভাজিব, তেতিয়া তাত অলপ নিমখ ঢালি দিব। কাৰণ কিয়নো নিমখ ঢালি দিলে পিঁয়াজটো খুব সোনকালে মানে সিজি যায়। তো এয়া দেখা পাইছে, এতিয়া নিমখ ঢালি দিলোঁ, ঢালি বঢ়িয়াছে মিক্স কৰি দিলোঁ। তাৰপিছত পিঁয়াজটো যেতিয়ালৈকে বঢ়িয়াছে ফ্ৰাই নহ'ব তেতিয়ালৈকে ভাজি থাকক। তো ফাইনেলি গাইজ দেখা পাইছে অলৰেডি পিঁয়াজ আমাৰ মানে অলপমানহে বাকী আছে পূৰা কমপ্লিটলি হ'বলৈ, মানে পকিবলৈ। তো এতিয়া আমি এইটো টাইমত ইয়াত জলকীয়াটো মানে দিব লাগিব। কাৰণ কিয় গাইজ, জলকীয়াটো ঢালাৰ লগে লগে পিঁয়াজৰ লগে লগে জলকীয়াটো গৰম হ'ব। তো এনেকৈ আপোনালোকে জলকীয়াটো ভাজি ল'ব। তো গাইজ ফাইনেলি দেখা পাইছে আমাৰ পিঁয়াজটো অলৰেডি মানে একদম পূৰা লাল হৈ গৈছে। লাল কৰি দিয়াৰ পাছতহে আপোনালোকে ইয়াত আদা নহৰু আছে, আদা নহৰু ঢালিম। দেখিছে ইয়াত আদা নহৰু ঢালিলোঁ, মানে গোটেইখিনি অকৰ্মী মানুহ যে এইবিলাক কৰ্ম কৰিবলৈ বেয়া পায়তো, গতিকে আজি ইয়াত নহৰু এনেকৈ থেতেলিয়াই দিছে, দেখিছেনে গাইজ? তো ইয়াত দেখিছে, চাওক আপোনালোকে পূৰা লাল হৈ যাব লাগিব, লাল। ইয়াত চাওকচোন কেনেকুৱা হ'ব লাগিব, পূৰা লাল হৈ গৈছে। তো লাল হৈ যোৱাৰ পাছতহে আদা নহৰুটো ঢালিব। তাৰপিছত আদা নহৰুটো যেতিয়া মানে লগতে পিঁয়াজৰ লগতে সি মানে পকি যাব, মানে সিজি যাব, সিজি যোৱাৰ পাছতহে মছলা ঢালিব। মছলা ঢালাৰ পাছত কেইটামান বিলাহী ঢালিব, তাৰপাছতে আপোনালোকে খানা ৰেডি হ'ব।
ফাইনেলি এতিয়া আমাৰ দেখা পাইছে ইয়াত পিঁয়াজ চিয়াজ মছলা চছলা চব হেৰি হৈ গ'ল দি দিলোঁ। দিয়াৰ পাছত এতিয়া মাংসৰ লগত মিক্স কৰি দিলোঁ। তো বঢ়িয়া আছে। লাল হোৱাৰ পাছত মাংসৰ লগত মিক্স কৰি দিব। আৰু বিলাহীটো প্ৰথমে দিলে ভাল, আমাৰ আনি পোৱা নাই কাৰণে এতিয়া সৰু সৰুকৈ কাটি দিম। হাঁহৰ মাংস সিজোতে টাইম লাগে, তো বিলাহী বইল হৈ যাব। তো এনেধৰণে আপোনালোকে বনাব। তাৰপাছত চাওঁ কেনেকুৱা হ'ব, আপোনালোকে দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। তো ইয়াত দেখিছোঁ অকৰ্মী মানুহৰ কাৰণে আজি মানে কৰ্ম ভালদৰে নকয় যে আজি ইয়াত বিলাহী পোৱাহি নাই গাইছ। ফাইনেলি দেখা পাইছে ইয়াত আলু চালু মিক্সিং কৰি দিলোঁ। ওপৰত কেইটামান ধনিয়া পাত দি দিলোঁ। দিয়াৰ পাছতে কৌটা ঢাকনাখন লৈ আহিছে। তাৰপাছত আমি কি কৰিম, ঢাকনাখন মাৰি দিম। মাৰি দিয়াৰ পাছত সদায় এটা কথা লক্ষ্য ৰাখিব, জুইটো কম হ'ব লাগিব। তো জুইটো কম হ'লে মাংসটো সিজিব। পানী কোনো কাৰণত নাঢালিব যেতিয়ালৈকে মাংস মানে কমপ্লিটলি মানে তলত নধৰে। কোনো কাৰণত চিন্তা কৰিব নালাগে। মাংসটো যেতিয়ালৈকে ৰঙা হৈ নাযায় তেতিয়ালৈকে পানী কোনো কাৰণত নাথাকিব। তো ভিডিঅ'টো চাই থাকক। লগতে আমি খুব জবৰদস্ত এনজয় মানে আৰু দেই, পথাৰ পৰিৱেশত খোৱা কিবা এটা মজাই বেলেগ। এনেলি আমাৰ এয়া মানে ভাজা মাংস আহি গ'ল। তো এয়া ভাজা মাংস মানে ৰাইজে এনেই খাব, এপিচ এপিচ টেষ্ট কৰিব। তো আৰু বাকীখিনিত পানী ঢালি দিলোঁ। তো পানী বাকীখিনি হেৰি হৈ আছে। ইয়াত দেখিছে নাই, ৱাও মজা। কালাৰ কেনেকুৱা হৈছে আপোনালোকে এবাৰ চাওকচোন, চাই পেলাই ক'ব এনেকৈ বনাই আনে আপোনালোকে। তো বাকীখিনি হৈ আছে, খোৱা সময়ত দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। তুমি কিয় পলোৱা কিয় মানে? তো গাইছ সীমান্তই মানে মাংসটো লৈ আছিলে, তাক কেমেৰা দেখুৱাৰ লগে লগে পলাইছে। কিয় আজিকালি পলোৱা হ'ল নাজানো। আপোনালোক সকলোৱে মোৰ আগৰ ভিডিঅ'ত তাক দেখা পাই থাকে। তো এয়া দেখিছে ফাইনেলি আমাৰ লাষ্ট মমেণ্টত পানী দিয়া মাংসটো। তো ইয়াত নিমখ টেষ্ট কৰি পেলাই নিমখটো দি দিম আৰু উতলাই থাকিম পানীটো যেতিয়া কমিব। কাৰণ আমি 8জন মানে খাম যেতিয়া গাইছ, তো সেইকাৰণে আমি ইয়াত অলপ পানী ঢালিছোঁ। আপোনালোকে ঘৰত খালে 4-5জন মানে পানীটো কমাই ঢালিব। আৰু আমাৰ দালি চালি আইটেম নাই কাৰণে এনেকৈ চিম্পুললি অলপ পানী ঢালিবলগীয়া হ'ল। তো এয়াই মাংস বনিলে, খাম, ভিডিঅ'টো চাই থাকক। খুব ধুনীয়া বনিছে, মই খাই আছোঁ, খুব ভাল লাগিছে। এনেকৈ বনাব, খুব বঢ়িয়া বনিব। তো গাইছ এয়া সীমান্ত কেনেকৈ আঁতৰাইছে দেখিছেনে, বা বেলেগ তৰিকা। অলপ খুলি দিয়াচোন সীমান্ত, খুলি দিয়া। এয়া ফাইনেলি আমাৰ মাংস ৰেডি। তো ফটো একপি মাৰি লওক। তো এয়া ফাইনেলি মানে বাবুদাৰ কাৰণে আৰু অলপ বঢ়িয়াছে বনাব পাৰিলে হয়, তেওঁ ট্ৰেইন আছে, তো যাবগৈ যে। তো সেই গতিকে অলপ হুলস্থুল কৰিলোঁ। বহুত বঢ়িয়া লাগিছে মাংস খাই গাইছ, একদম মজা, এডাল বেলেগ ফিলিং। চাওঁ আপোনালোকে এনেকৈ বনাই খাব। সীমান্ত এটা বহি আছে, আৰু এইফালে চানু, এইফালে বাপা, এইফালে আমাৰ বাবলি, আৰু এইফালে দেখিছে ইয়াত বেলেগ ধৰণে, আৰু আমি ইয়াত মানে বেলেগ ধৰণে এয়া খানাটো মানে ভাতটো বাঢ়িলোঁ। আৰু এয়া দেখিছোঁ মাংস ভগাম এতিয়া। তো খানাটো আজি বহুত বেলেগ ধৰণৰ হ'ল। গতিকে কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব, আৰু এনেধৰণে হাঁহৰ মাংস বনাই খাব। তো এতিয়া মাংস ভগাম। আৰু প্ৰথমে সদায় এটা কথা মনত ৰাখিব, মাংস নভগাব, প্ৰথমে জোলহে ভগাব। কাক 1 মিনিট, কাক উল্টা বোলে, কাক মাংস 3 পিছৰ কৰি প্ৰথম দে, কাক দিব লাগে, তাৰপিছত তো বাকীখিনি হ'ব। কাক দিব দেখা সীমান্ত গাইছ। মই দিলোঁ, চানু, মই এই বাপা। তো গাইছ খানা খাই আছোঁ। তো গাইছ ফাইনেলি আমাৰ এতিয়া বৰ্তমান খানা খাই হৈ গ'ল। আৰু ইয়াত দেখিছে আমাৰ বাচন বৰ্তন ধুই আছে আমাৰ জিতহঁতে। তো মানে গাইছ খানা খাই শেষ হোৱাৰ লগে লগে এতিয়া যামগৈ। তো যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো আজি মানে সামৰণি মাৰিছোঁ। তো এয়া দেখা পাইছে আমাৰ চানু। আজি কিবা এটা দেখালোঁ, আপোনালোকে অকণ চাব। তেনেহ'লে মানুহসকল খানা খাই হৈ গ'ল অলৰেডি। আৰু এয়া দেখা পাইছে আমাৰ গাড়ী ৰেডি। তো ঘৰলৈ যাম। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই, টাটা, জয় হিন্দ, জয় অসম।